মোৰ ধুনীয়া গাইজ সকল, ৱেলকাম টু দিশা ব্লগছ। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এণ্ড মোৰ যোৱাকালি সন্ধিয়াতে 1000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ল, ফাইনেলি কমপ্লিট হ'ল। মানে বহুত দিনৰ পৰা ৰখি আছিলোঁ আৰু কেতিয়া 1000 হ'বগৈ। এণ্ড যোৱাকালি সন্ধিয়া ফাইনেলি কমপ্লিট হ'ল, বাট তেতিয়াই মই ব্লগটো ষ্টাৰ্ট নকৰিলোঁ। আজি নেক্সট ডে হয়, ছেটাৰডে। এণ্ড আজি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ বহুত দিনৰ মূৰত, 1K স্পেচিয়েল ব্লগ। আৰু আপোনালোক সকলোকে বহুত থেংক ইউ। মানে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰাৰ কাৰণে সকলোকে বহুত থেংক ইউ। এজন মেম্বাৰকে বহুত বেছি থেংক ইউ। আৰু মানে 1000টো এনেকুৱা লাগি আছে যেন মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। কিন্তু সেয়াই আৰু মানে সৰু ফূৰ্তিতে মানে ভাল লাগে ন, মনটো ভাল লাগে আৰু। চ' সেয়াই আৰু 1000 ফিলছ লাইক 1 লাখ ছাবস্ক্ৰাইবাৰ। চ' য়েছ, সেয়াই আশা কৰিছোঁ আপোনালোকে যাতে আগলৈও মোৰ ব্লগবোৰ চাব আৰু এনেকৈ মৰম দি থাকিব। তেন্তে ব'লক আজিৰ ব্লগটোলৈ আগবাঢ়োঁ। আৰু আজিৰ ব্লগটো হ'ব গৈ আছে এটা মিক্স ব্লগ। মানে মই ডেইলি লাইফত কি কৰোঁ সেইটোও দেখাম, আৰু মানে মিক্স ব্লগ আৰু যি টি দেখাম মই। তেনেকুৱা টাইপৰ ব্লগ হ'ব গৈ আছে। তেন্তে ব'লক আজিৰ দিনটোলৈ আগবাঢ়োঁ। আৰু মই ৰাতিপুৱাতে আজিকালি শুই কিনে উঠোঁ আৰু মই ৱাকিং যাওঁতো ন। আপোনালোকে যদি মোৰ মিনি ব্লগছবোৰ চাই তেতিয়াতো গম পাবই। আৰু আজিকালি মানে আমি ৱাকিং যাওঁ। চ' ৰাতিপুৱা আজি কেইটা উঠিছিলোঁ, সেয়াই 5:30 মানত উঠিছিলোঁ। তাৰপিছত গ'লোঁ ৱাকিং, আৰু এতিয়া বাজি আছে 7:30 বাজিব হৈছে। আৰু এতিয়া এনেই আৰু ছাদত মা আহিব ফুল ৰুবলৈ। কি গছ লগাইছে ৰ'ব দেখাওঁ। এইবোৰতো পাপাই খেতি কৰিছে, জলকীয়া পুলি লগাইছে ইয়াতে। চ' এইটো আমাৰ গেন্দা ফুলৰ গছ। লগতে এইবোৰতো আছেই আগৰ পৰা। আৰু আমাৰ বিলাহী এটা হৈছে, এইটো চাওক, টিকলু বিলাহী এটা হৈছে, নতুন বিলাহী। আৰু এইফালে কি ফুল ৰুইছে। কি কৰি আছা তুমি? আজি মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ, লম্বা ব্লগ। শুনিছা? 1K স্পেচিয়েল ব্লগ। শুনিছা? কিয় ক'বা? তোমাক কেনেকুৱা লাগিছে মোৰ 1K হৈ গ'ল? ভাল লাগিছে। পেষ্ট্ৰি আনিব দিলোঁ আকৌ। কি আনিব দিলা? পেষ্ট্ৰি নহয় বাবা, সেইটো যোৱাকালি মানে কেক আনিছিলোঁ, যোনটোৰ কি এতিয়া অকণমান এক চুটকু টুকুৰা এটাহে আছে। আৰু নমা কিবা ক'বা নেকি আৰু? হা না কিচি এটা খাই চুমু এটা খাই দিওঁ তোমাক। এইটো কি তোমাৰ চুলটো দেখোন এনে উৰা হৈ আছে আজি। দে চুমু এটা খাই দিওঁ তোমাক। মা গাইজ, মোক নহয় মায়ে চুমু খাব নিদিয়ে, নাজানো কিয়, কি এলাৰ্জি আছে মাৰ চুমুৰ লগত। মা কৈ আছে কি লাঠি মাৰি এটা দিওঁ তালে। আজিৰ দিনটো ফটোৱামি কৰিয়ে পাৰ কৰোঁ বুলি ভাবিছোঁ। আৰু সদায় ফটোৱামি কৰোঁতেই যায় আমাৰ। কি বিহু লাগিলে ইয়াত কি কোনটো ৰ'ব, কামত লাগো এতিয়া। অকণমান হৈ গ'ল আমাৰ চোফা তোফা ভাল কৰি কিনে। দেৰি হৈছে মোৰ। আগতে মই মাৰ লগত এনেকাই ট্ৰেইন খেলোঁ। মানে মই কি কৰি থাকিম ভাই, মোক শুবওতো নিদিয়া তুমি। তোমাৰ লগত লেকচাৰ মাৰি আজি 8টাই বাজি গ'ল। এনেই নহ'লে মই শুওঁ সদায় 7:30 মানত, অকণমান ঘুমটি মাৰোঁ। আজি মোক শুবও নিদিলে। চ' এতিয়া মই এনেকাইতো থাকিম ন, এনেকাইতো মই ইৰিটেট কৰি থাকিম, কাৰণ কি মোক শুব নাই এতিয়া মোৰ মিজাজটো কিনকিনা হৈ আছে। এয়া চাওক কি কাপোৰ ওলাই আনিছে, ক'ৰ পৰা জানো এইবোৰৰ পৰা কাপোৰ ওলাই আনিছে। ধুনীয়া লাগিছেনে নাই ভাই? মানে এইকেইটাতো এতিয়াও কভাৰ লগোৱা নাই বাৰু। ये हम चले नीचे की ओर। মোৰ পাৰ্পলটো ভাল নালাগে। কিয়? পাৰ্পল কালাৰটোৱে ভাল লাগিছে, ব'লা। ভাল নালাগিলেও উপায় নাই। আৰু নাই,
এটোৱে ভাল লাগিছে दूध वाला अंकल के लिए यहाँ पे रख देते हैं हम আপোনালোকক বহুত দিন মই মোৰ তলটো দেখুৱা নাই মানে আমাৰ পুৰণা ঘৰটো দেখুৱা নাই আৰু বহুত দিনৰ মূৰত সূৰ্য দেৱতা ওলাইছে আজি মানে বহুত দিন নহয় দুদিন মূৰত আৰু সূৰ্য দেৱতা गाइस होली आही पाले की होली आज अपन होली होली खेलेगा मम्मी के साथ चलो हैप्पी होली नो रिएक्शन अगन कम के रिएक्शन दिसे माने मानने चाই আছে তো আৰু গাইস হয়তো মোৰ আজি এই ব্লগটো চাই কিনে বহুতে ভাবিব পাৰে যে তুমি ইমান লাগি থাকা আমাৰ লগত মানে ইমান কি মানে লাগি থাকা ন ধেমালি সামলি কৰি থাকা এনেকা ক'ব পাৰে কিন্তু মই এনেকাই হয় হা উইকত অকল দুদিন কেতিয়াবা দুদিন বা কেতিয়াবা এদিনহে মানে এনেকে গোটেই দিনটো পাওঁ আৰু ন মাহতক तो সেইকাৰণে তেতিয়া অকমানটো ধেমালি সামালি करना तो बनता है আৰু আজিকালি তো এনেকা প্ৰেংক প্ৰুংক হৈয়ে থাকে তো সেইকাৰণে কৰো আৰু কাৰণ কি নিজকো ভাল লাগে ন আৰু মই এনেকা ধেমালি সামালি কৰি ভাল পাওঁ সো সেইকাৰণে এটো কোনো ধৰণৰ টৰ্চাৰ নহয় মানে মই এটা ভিডিও দিছিলো ইৰিটেটিং মাই মম ফৰ 24 আৱাৰ্স তাতে মানে এটা কমেন্ট পাইছিলো আৰু যে ইমান টৰ্চাৰ কৰা মাক এনেকা আমুক তামুক বাট হেতু টৰ্চাৰ নহয় এটো এটা ধেমালি হয় যোনটো কি মোৰ মাও মোৰ লগত কৰে কিন্তু ভিডিওত মানে ক'ব আৰু এই নকৰিবি বাট হেনেকা মানে ৰিয়েলত হেনেকা নহয় ৰিয়েলত উল্টা মায়ে মোক বেছি টৰ্চাৰ কৰে নমা তুমি কি বেয়া পোৱা নেকি মই এনেকা কৰো যে হা I like it. খসাই কোৱা Yeah. কি ভালকে কোৱা মানে শুনাগে Yeah. মই দেখিলে নহয় মায়ে ক'লে ভাল পায় সেইকাৰণে মই কৰো কাৰণ কি মায়ে ভাল পায় মই এনেকা ধেমালি ধুমালি কৰি থাকিলে মায়ে ভাল পায় তো কোনো ধৰণৰ টৰ্চাৰ নহয় সো yes হে ব্লগটোত মই মানে কমেন্ট পাইছিলো যে তুমি টৰ্চাৰ কৰি আছা এনেকে ধেমালি কৰি কিনে তো সেইকাৰণে আৰু আজি মানে এটো কথা ক্লিয়াৰ কৰি দিছো যে মই এনেকাই হয় মই এনেকাই ধেমালি ধুমালি কৰি ভাল পাওঁ আৰু সেইকাৰণে মই কৰো আৰু মই কৰি থাকিম मैं ऐसा ही हूँ एसामीज वर्जन मामा এটা ফুল ছিঙিছো কিনো ক'ত ৱাও ও এইটো দিদনৰ ঘৰ পৰা আনা তো এইটো ছিঙি দিওঁ পাই এইটো ছিঙি দিওঁ মনটো গৈ আছে মোৰ এই ফুলটো ছিঙিবলে কি মই এইটো এটা ছিঙিব দিয়া না ইমান ধুনীয়া লাগি আছে কিন্তু বিচাৰা এটাই আছে কাৰণে নিছিঙো আৰু বাকি এটো কি ফুল হয় আমাৰ ফুলনি বাইদেউৱে নাজানে ফুলৰ নাম এনেকা হলে কেনেকা হ'ব মা ইমান ৱাকিং কৰি আছো হলেও মানে মোৰ ডাবল চিনটো যোৱাই নাই অকমান আছে এনেকে কৰিলে নাথাকে আকৌ এনেকে কৰিলে নাথাকে কিন্তু এনেকা কৰিলে সবৰে ওলাই বাৰু এনেকে কৈ কিনে নিজক শান্তনা দিও মই কি যে কৰি থাকে মানে কি হে কম এটা বয়সৰ পিছত কি সবৰে গাৰ্ডেনিঙৰ শখ লাগে নেকি মানে মই আজিকালি যাকে দেখো গাৰ্ডেনিং হামা মানে বহি থাকিব নিবিচাৰে না কিবা কৰি থাকিব বিচাৰে না দিলে ৰানা মাৰি মুকি বহুত ধুনীয়া লাগিছে এফালৰ পৰা ভিউটো পুৰা বাগিচা এনেকে ফটো এটা মাৰো ৰবা খোসাকে মানে আজিকালি সবে গাৰ্ডেনিং সবৰ ঘৰতে মানে একদম ধুনীয়া ফুল মানে যতে যাও ৰাতিপুৱা ৱাকিং যাও ন এফালে সবৰ ঘৰত একদম ফুল লগাই কিনে একদম মানে পুৰা বাগিচা আৰু সবৰে ঘৰত এটা ঘৰো বাদ নাই যত কি মানে আজিকালি গাৰ্ডেনিং দেখা পোৱা নাযায় সবৰে ঘৰত মানে ফুল লগাই থয় আৰু অকলে পাৰঠা খাই আছে আৰু মোক নামাতিলে খাবলে মান বেয়া মানুহ আজিকালিৰ যুগত এটো কাৰ আৰু এটো কিয় এটো পিয়াজৰ মোৰ যোৱাকালি 1k সাবস্ক্ৰাইবাৰ্ছৰ কেক চাওক অকমানে আছে বাৰু আমাৰ চুটকিৰ খাই খতম এতিয়া মই খাম কোল্ড ড্ৰিংকস খাব আমাৰ চুটকিয়ে লোহা চুটকি কোল্ড ড্ৰিংকস গাজৰ দিব নোৱাৰো ও সৰি সম্মান কৰিব নেকি কিনে মানুহ
কিতা কৈছা তুমি এগলা? আমাৰ মায়ে একদম মৰি যোৱা আলু পৰঠা বনায়, ইমান টেষ্টি। কি হাঁহি আছা একদম? আরেকটা খা। itu kan dia lucu aja bentuk kan ভোকও নালাগে একো নালাগে আগতে চিজ ফিজ দিছিল একদম নিদু ইমান ভয় ছিল বেশি চিজ ফিজ দিলে আলুর টেস্ট বুঝে যায় এটা হালকা এই হেতে আলুটা বহুত টেস্টি আছে খাওয়ালেই ভালো লাগে সব শুদ্ধ যায় আর যেটা আমি ভাবছিলাম যে ভিডিও দিচ্ছি ইমান টেস্টি আছে খাই পেলাই ভাত খেতে मम्मी को गुस्सा आ गया আমি মানে আৰু এটা আলু পৰঠা খালো মানে এটা আলু পৰঠাতে চাগে 1 কেজি আলু দি দিছে আৰু কয় কি আৰু এটা আলু পৰঠা খা এতিয়া নাই খোৱা যে সেইকাৰণে মানে গুস্সা কৰিছে বৰকে মোক ফুলনি বাইদেউ আমাৰ কি কৰিবা মোকো দে মোৰ কাৰণে জুচ আনতেই লাগতে আমাৰ বাইদেউ ডেইলি কোল্ড ড্ৰিংকস নাখালে নহবই বাইদেউ ন বাইদেউ গ্যাস হইছে গেছ হৈ যায় বোলে গাইজ দিনত কয়বাৰ নিজৰ মুখখন দেখো মোৰ মৰ্জি মই যিমান বাৰ চাম না গাইজ উত্তৰ দিব মোৰ গাইজে উত্তৰ দিয়ে মোক লোৱা কাপোৰ লোৱা এইবোৰ আমাৰ পাকঘৰৰ কাপোৰ দেখিছে মায়ে চকচকাই ৰাখিছে একদম পাকঘৰৰ কাপোৰ মা চাবা কইনা সজাই দিওঁ মই দিশা এনেকে নকৰিবি মোৰ ঐ তুমি বেবী হৈ গ'লা দেখোন ভাল লাগছে না সুইটটা ও বাবা মাছ আনছে তো কি মাছ চাওঁ বেবী চাওঁ দিশা নকৰিবি পাপা কথা কাপোৰ না তাতে মই খেলিছোঁ তোমাৰ লগত মম্মি মম্মি না দিশা ভাল লাগছে না শরীরটা একদম খারাপ মই মৰমহে কৰি আছোঁ তোমাক এতে মৰম কৰাৰ সময় নাই এক ঘুম মাৰি উঠছে মই ঘুমাই নাই নে ভাল লাগতেছে না মোৰ তো বলো আমি ঘুমাই থাকूंगे শর্ট ये मैं ग्रीन टी और केक लेके आ गई तो যোৱাকালিৰ কেকটো যোনটো কি মই 1K কাৰণে আনিছিলোঁ সো ইয়েছ এণ্ড বহুতে ভাবিব পাৰে 1K কাৰণে কোনে কেক কাটে কিন্তু মই কাটো মানে মোৰ কাৰণে 1Kটোৱে বহুত বেছি হয় আৰু ক'ব গ'লে অকণমান কেক খুৱাই দিছোঁ মানে আপোনালোকে এনেকৈতো খাব নোৱাৰিব সেইকাৰণে আপোনালোকৰ ভাগৰটো ময়ে খাই লওঁ চব গাইজ মিনি আহিছে মাছৰ গোন্ধ শুনি মিনি যা মিনি মানে একদম উশৃংখল মিনি বলা चल मिनी चल धीरे धीरे चलो मिनी का बच्चा আমার মিনি তো ডাঙৰ হৈ গ'ল গাইজ দেখিছে ইমান সৰু বাচ্চা আছিলে কাৰ ইয়া বাচ্চা হৈছে কেনে গম পালা हो गया मेरा आज का लंच ভাত চাত খাব মন যোৱা নাই আৰু আলু পৰঠাটো ইমান টেষ্টি আছে সেইটোকে খাওঁ আকৌ বৰষুণ দিব যেন পাইছোঁ অলপ আগলৈকে কিটকিটীয়া ৰ'দ আছিলে গাইজ এতিয়া বাজি গ'ল 6টা নহয় 6টাই বাজি গ'ল আৰু এতিয়া এফালে মায়ে গা চা ধুই আহি কিনে পূজা দি আছে পূজা মানে কি আৰু ধূপ কাটি ঘূৰাই আছে চব ঘৰত আৰু আমি এতিয়া ওলাই যাম নমা দেখিলে ধকা দি দিব মোক এতিয়া মই জানো ৰাতিপুৱা কৈ আছিলে ওলাই যাম এতিয়া মই জানো ধকা দি দিব মোক एज यूजुअल धोखा तो खाना मेरे किस्मत में लिखा है हमको धोखा मिलने ही वाला है চন্দিমা তই মোক ধোকা দিবা নিচিনা লাগি আছে মোক এতিয়া চাওঁ মায়ে মোক ধোকা দিয়ে নে কি মোক সঁচাকৈ ক'ৰবাত ফুৰাব লৈ যায় মানে ফুৰাব কি আৰু ময়ে স্কুটি চলাওঁ তো ময়ে লৈ যাওঁ মাক বাট কি হওক চাওঁ আৰু এতিয়া আমি ক'ত যাওঁ কি কথা আপোনালোকক দেখাই থাকিম চাই থাকক মুझे চুনা লাগ গয়া মায়ে মোক আজি ওলাই লৈ নাযায় মানে কি ক'ম আৰু মোৰ মানে ধোকা খাওঁতে মোৰ জিন্দগী গৈছে বুজিছে মাম্মি অ মা ধৰ এক মিনিট ময়ূৰী মহন্তকে দীক্ষা কাক বিচাৰি আছে মায়ে অ মা যাবা কি নোযোৱা ভাল লগা নাই তুমি কিয় ব'লা মেলাই যাওঁ তেন্তে মীনা বজাৰ আহিছে ব'লা এই ধুনীয়া ফুলৰ হেৰি আনিছে বাহিৰত লগাই থৈছে মই দেখিছোঁ টিক দেখিলা ডাঙৰ ফুলৰ হেৰি আনিছে মা এই ডাঙৰ কি নতুন আজুবা ফুল আনিছে মা এই মেটাৰ বাইকে যেতো কোন মেয়ে ভাই এই ডাঙৰ হেৰি আনিছে মা ফুলৰ হেৰি লখিমপুৰ মা ফুলৰ হেৰি আনিছে টাব আনিছে তেজপুৰ তেৰিকা কথাই নুশুনে মোৰ মা শুনিছা মা বহুত ধুনীয়া ফুল আনিছে
অমাই বহুত ধুনীয়া ধুনীয়া ফুল আনিছে মা ओ अत्याचार मम्मी के साथ अत्याचार हो रहा है गाइस मोबाइल डलिया पेলাই দিম गाइस देखो मैनरलेस को मैनरलेस দিশা পানী দিবি নাপায় আৰু মোৰ মা হৈছে ধোকেবাজ নাম্বাৰ 1 হ'ব হ'ব पंजाब और पापा इफाले चॉकलेट खाए सो गाइस ये देखो पापा चॉकलेट खाते हुए मेरी धोखेबाज मम्मी को देखो जो बिंदास सो रही है चश्मा पहन के दूसरों को चश्मा लगा के को देखो गाइस यहाँ पे टीवी पे चल रहा है ये तो की चली আছে आईपीएल ক'ত হৈ আছে আজি दुबई ডুবাইত হৈ আছে বোলে গাইস কিমান কেইটা চকলেট লৈ বহিছে এই খগোৱা প্ৰাণীটোৱে এইটো কেমেৰা অন কৰিলে সি একো নকয় কেমেৰা অফ কৰিলে মা দিশাক চাই ল এবাৰ এটা লাত মাৰিম না দিশা লৰাবনো কিন্তু গাইস তাৰ কথা শুনিছে চাবি এটা কি কৰে মেনাৰলেছ একদম গাইস মেনাৰলেছ মোক কৈ আছে যদি মই এইবোৰ ব্লগত দিওঁ সি মোৰ চেনেলটোত কপিৰাইট মাৰি দিব আৰু তাৰ বোলে 6টা ইমেইল আছে আপোনালোকে তাৰ 6টা ইমেইল উৰাই দিয়কচোন এতিয়া ৰাতি হৈ গ'ল এতিয়া আমি খাই মেলি শুই যাম আৰু অলপ পিছত মানে মাহঁতেতো ভাত খাব মই একো নাখাওঁ কাৰণ কি মোক আজি ধোকা দিছে আমাৰ এখেতে সেইকাৰণে কৈছে কি কালি লৈ যাব আমাক আমাক মায়ে কৈছে যে অভি আৰু মোক কালি মেলাত লৈ যাব নহয় কোৱা ইয়াতে কোৱা তুমি কালি লৈ যাব হ'ব নহয় তুমি কোৱা ইয়াতে লৈ যাম বুলি কোৱা ইয়াতে কোৱা তুমি লৈ যাম বুলি কৈছো না এটা মা না সো এতিয়া আমাৰ মা মানে টোপনিৰ পৰা উঠি আহিছে সেইকাৰণে মিজাজটো অকণমান কিৰকিৰা হৈ আছে আৰু এনেকাই হয় মাৰ সেইকাৰণে আৰু কালি লৈ যাব আমাক মেলাত সো আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ ছুটকু এটা ব্লগ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল বহুত মানে হাল্লা গোল্লা হৈ আছে তাৰ কাৰণে চৰি তেন্তে আজিলৈ বাই বাই আকৌ নেক্সট এটা লম্বা ব্লগত নাজানো কেতিয়াকৈ লগ পাম কিন্তু লগ পাম চ' টাটা